বন্ধু বান্ধৱীসকল আপোনালোকক প্ৰথমে গভৰ্ণমেণ্ট জব আপডেট নিউজ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ডাক বিভাগত চাকৰি ওলাইছে গোটেই অল অভাৰ ইণ্ডিয়াৰ কাৰণে, বিশেষকৈ অসমৰ কেণ্ডিডেটেও ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াতে মুঠ পদ মুকলি হৈছে প্ৰায় 4392টা নতুন পদ খালী হৈছে। যিসকল বন্ধু বান্ধৱীয়ে এই জবৰ কথা গম পাইছে আৰু যিসকল বন্ধু বান্ধৱীয়ে এই জবৰ কথা গম নাপায় তেওঁলোকেও যাতে ভিডিঅ'টো সম্পূৰ্ণকৈ চায় আৰু বন্ধু বান্ধৱীসকললৈ অৱহেলা নকৰি শ্বেয়াৰ কৰি দিয়ে যেন। এই পদকেইটা ক'ৰ পৰা আহিছে আৰু ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান প্ৰয়োজন হ'ব, সকলোবোৰ এই ভিডিঅ'টোৰ দ্বাৰা আমি সম্পূৰ্ণকৈ চাওঁ আহক। গতিকে ভিডিঅ'টো এতিয়া স্কিপ নকৰি লাষ্টলৈকে চাব। এতিয়া আৰম্ভ কৰিছোঁ মেইন নটিফিকেশ্যনটো। এই নটিফিকেশ্যনটো আহিছে আপোনালোকৰ গ্ৰামীণ ডাক সেৱক চাইকেলৰ, ইয়াতে উৰিষ্যা চাইকেলৰ পৰা আহিছে ভুৱনেশ্বৰ। ইয়াতে এইটো পাব্লিছ হৈছে 10 তাৰিখ 3 মাহ 2019। ইয়াতে আপোনালোকক দিয়া আছে এপ্লিকেশ্যন আৰ ইনভাইটেড বাই দি ৰেছপেক্টিভ এপইণ্টিং অথৰিটিজ এজ shown in the annexure I against each post from eligible candidates for the selection and engagement to the following post of গ্ৰামীণ ডাক সেৱক। ইয়াতে প্ৰথম আপোনালোকৰ ভেকেঞ্চিটো হৈছে ব্ৰাঞ্চ পোষ্টমাষ্টাৰ VMP। আপোনালোক দেখুৱাই যাম সকলোবোৰ পোষ্ট কেনেদৰে কি আছে। 2 নম্বৰটো আছে এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰ ABPM আৰু 3 নম্বৰটো আছে ডাক সেৱক। ইয়াতে আপোনালোকক কিছুমান ইম্পৰ্টেণ্ট দিয়া আছে ক্ৰাইটেৰিয়া, মই আপোনালোকক সেইবোৰ দেখুৱাই যাম। কেটেগৰী দিয়া আছে VMP, ইয়াতে মিনিমাম চেলাৰী দিব আপোনালোকক 12,000ৰ পৰা 29,380 টকালৈ আৰু ABPM ডাক সেৱকৰ 10,000ৰ পৰা 24,470 টকালৈ আপোনালোকক চেলাৰী দিয়া হ'ব পাৰ মন্থ। ইয়াতে এলিজিবিলিটি এজ দিয়া আছে দি মিনিমাম এণ্ড মেক্সিমাম অফ এজ ফৰ দি পাৰপজ অফ এংগেজমেণ্ট টু GDS পোষ্ট চেল বি 18 বছৰৰ হ'ব লাগিব মিনিমাম আৰু 40 বছৰলৈ মেক্সিমাম হ'ব লাগিব। আপোনালোকৰ ইয়াতে এজ ৰিলেক্সন দিয়া আছে এজ পাৰ ৰুলছ মতে। চিডিউল কাষ্ট অথবা SC ST কাৰণে ইয়াতে 5 বছৰ দিয়া আছে এজ ৰিলেক্সন। আদাৰ বেকৱাৰ্ড ক্লাছেছ OBC কাৰণে 3 বছৰ আৰু ইকনমিলি উইকাৰ ছেকশ্যনৰ কাৰণে নো ৰিলেক্সেশ্যন, ইয়াতে নো ৰিলেক্সেশ্যন দিয়া আছে। পাৰ্চন উইথ ডিচেবিলিটিজ PWD কাৰণে 10 বছৰ, পাৰ্চন উইথ ডিচেবিলিটিজ প্লাছ OBC কাৰণে 13 বছৰ, পাৰ্চন উইথ ডিচেবিলিটিজ প্লাছ ST SC কাৰণে 15 বছৰ দিয়া আছে ইয়াতে। আৰু আপোনালোকক ইয়াতে নোট দিয়া আছে, আপোনালোকে নিজে ভালদৰে চাই ল'ব। মই আপোনালোকক ইয়াতে দেখুৱাম এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ছেকেণ্ডেৰী স্কুল এক্সামিনেশ্যন পাছ চাৰ্টিফিকেট অফ 10 ষ্টেণ্ডাৰ্ড উইথ পাছিং মাৰ্কছ ইন মেথমেটিক্স এণ্ড ইংলিছ। ইয়াতে আপোনালোকৰ মেট্ৰিক পাছ 10 ষ্টেণ্ডাৰ্ড মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব, পাছ কৰা হ'ব লাগিব, অথবা 10 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব এই পষ্টৰ কাৰণে। আৰু আপোনালোকৰ মেথমেটিক্স আৰু ইংলিছ থকা হ'ব লাগিব। আপোনালোকে কম্পালচৰি নলেজ অফ লোকেল লেংগুৱেজ দিয়া আছে ইয়াতে। দি কেণ্ডিডেট শুড হেভ ষ্টাডিড দি লোকেল লেংগুৱেজ লিষ্ট আপ টু 10 ষ্টেণ্ডাৰ্ড এজ কম্পালচৰি অৰ ইলেক্টিভ ছাবজেক্ট as declared by the state government or as per constitutional provisions relating to 8th schedule of Constitution of India. ইয়াতে আপোনালোকক কিছুমান চাৰ্কুল এণ্ড অফিচিয়েল লেংগুৱেজ দিয়া আছে, আপোনালোকে এইটো জনা দৰকাৰী। আপোনালোকে ইয়াতে দিয়া আছে নেম চাৰ্কুল দিয়া আছে, ইয়াতে নেম অফ দি ষ্টেট দিয়া আছে, লোকেল লেংগুৱেজ এজ ফৰ দি পোষ্টেল চাৰ্কুল দিয়া আছে। ইয়াতে আপোনাৰ 2 নম্বৰটো চাব আছামৰ কাৰণে দিয়া আছে। আপোনালোকে আছামৰ হয়, আছামৰ হোৱা কেণ্ডিডেটে আছামিজ বেংগালী অথবা বড়ো জানিবই লাগিব, যদি নাজানে তেন্তে এপ্লাই কৰিব নোৱাৰে। আপোনালোকৰ হাউ টু এপ্লাই, ইয়াতে আপোনালোকে এপ্লাই কেনেদৰে কৰিব। কেণ্ডিডেট হু ডিজায়াৰ টু এপ্লাই অনলাইন উইল হেভ টু ৰেজিষ্টাৰ হিমছেল্ফ অৰ হাৰছেল্ফ ইন দি পৰ্টেল থ্ৰু https indiapost.government.in ত আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰে, অথবা http://post.in GDSOS online with erect from
15 তাৰিখ 3 মাহৰ পৰা আৰম্ভ হৈছে আৰু 15 তাৰিখ 4 মাহ 2019 বৰ্ষলৈকে এইটো আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰোঁতে দৰকাৰ হোৱা বিষয়বোৰ মই আপোনালোক কৈ যাম। ইয়াতে প্ৰথমটো দিয়া আছে নেম ইন কেপিটেল লেটাৰ এজ পাৰ এক্স ক্লাছ চাৰ্টিফিকেট মাৰ্কছ। আপোনালোকে ইয়াতে কেপিটেল লেটাৰত যেনেদৰে মেট্ৰিকত আছে সেই মেট্ৰিকৰ চাৰ্টিফিকেটত আছে সেইদৰে আপোনালোকে পূৰাব লাগিব। ফাদাৰ নেম দিয়া আছে, ফাদাৰ নেমটো পূৰাব লাগিব। মোবাইল নাম্বাৰ দিব লাগিব, ডেট অফ বাৰ্থ দিব লাগিব, জেণ্ডাৰ কমিউনিটি PS টাইপ অফ ডিচেবিলিটিছ দিব লাগিব, ষ্টেট ইন হুইচ এক্স ক্লাছ পাছ আৰু বৰ্ড অফ হুইচ এক্স 10 ক্লাছ পাছ ইয়েৰ অফ পাছিং 10 ক্লাছ চাৰ্টিফিকেট নাম্বাৰ ৰোল নাম্বাৰ দিব লাগিব আপোনালোকে। ফিজ পে'মেণ্ট কোন কোন কেটেগৰীক ল'ব সেইবোৰ মই আপোনাক দেখুৱাম। এপ্লিকেশ্যন অফ কেটেগৰী OC OBC EWS মেল শুড পে এ ফিজ অফ 100 rupees। ইয়াতে আপোনালোকে OBC জেনেৰেল EWS OC কাৰণে আপোনালোকে 100 টকা অনলাইন কৰোঁতে দিব লাগিব আৰু SC ST কাৰণে ইয়াতে কোনো ফিজ লোৱা নহ'ব। আপোনালোকৰ ৱেবছাইটটো দিয়া আছে, অফিচিয়েল ৱেবছাইটটো এইটো হয় www.appost.in GDS অনলাইন। ইয়াতে আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰিব। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব আৰু চেনেলটোত যদি প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো এই চেনেলটোৰ দ্বাৰা কোনো লেটেষ্ট গভৰ্ণমেণ্ট জবৰ চাকৰিৰ খবৰবোৰ আপোনালোকে পাই থাকিব। আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকলৰ লগত, কিয়নো এই জবৰ কথা গম পায় আৰু যাতে তেওঁলোকে এপ্লাই কৰিব পাৰে। আজিলৈ ইমানেই, আকৌ নেক্সট ভিডিঅ'টোত লগ পাম। থেংকছ ফৰ ৱাচিং। থেংক ইউ।